কিহে দন ভাই গাঁৱত যে বিয়া আছে তই কিবা খবৰ পাইছা নাই পিছে বিয়া আছে তাতে কি হ'ল কালি যাম আমি দুয়ে বিয়া খাবা আজিকালি সেই চুপ নাই বিয়া খাবা যাম বুলি ক'লে যাবা সেই চুপ নাই বিয়া খাবা মাতছি কালি যাম সেই নহয় আজিকালি অনলাইন যুগ অনলাইন কৰিছা নে নাই তাকে সুধা খুজিছো কি বিয়া খাবা গ'লো অনলাইন তাকেইতো চিন্তা কৰিছো এই বিয়াত আগে পিছে মানুহবোৰে বিয়া খাবা ঘৰে ঘৰে মানুহে মাতবা আহিছিল আজিকালি দেখোন বিয়াত মাতাও নাই গাঁৱত যে বিয়া আছে এই কথাটোহে মাত্ৰ গম পাইছো কথাটো কি তাকেইতো ক'বা খুজিছো তাৰমানে চিষ্টেমটো এনেকুৱা হৈছে আজিকালি ঘৰে ঘৰে বিয়া খাবা নামাতে বস্তুটো এনেকুৱা কৰা হৈছে মানে নেটত তাৰ এপছটো দিয়া হৈছে অনলাইন কৰিবৰ কাৰণে 1000টা মানুহৰ কাৰণে চিট আছে গতিকে অনলাইন নকৰাকে বিয়াৰ ভোজ খাব নাপাবি হয় নেকি দেচোন পিছে ৱেবছাইটটো কচোন বাৰু কি ৱেবছাইট ময়ো অনলাইনে কৰি দিম অহাকালিলৈকে ঠিক আছে দন ভাই মই বাৰু হোৱাটছএপত লিংকটো পঠাই আছোঁ আজি ইয়াৰ পৰা গৈয়ে অনলাইনটো কৰি থবি অহাকালি ঠিক আছে বাৰু অহাকালি লগ পাম হ'ব দে দন ভাই এতিয়া যোৱা আৰু এটা কথা গেটত আমাৰে দায়িত্ব আছে দে অহাকালি বাৰু লগ পাম ঠিক আছে কি দিন পৰিল বিয়া খাবা গ'লেও অনলাইন সঁচাকৈ দেই আচৰিত দিন আৰু বা কি দিন আহে আগৰ ফালে আৰু এজন আহিছে ছাৰ ঠিক আছে আহিব দিয়ক বিয়াত আহিছে নে আপুনি বিয়া খাবা যাৱাততো বিয়া খাবাই আহিছিলোঁ কিন্তু ঘটনা হ'ল মই এতিয়া বিয়াত নহয় যেন থানাতহে আহিছোঁ এনেকুৱাহে লাগিছে দেখোন পৰিৱেশটো কি কৰিবা খুৰা এই সময়ৰে আহ্বান আগত সেই দিন গ'ল আগৰ দিন নাই আমেৰিকা লণ্ডন বাহিৰত বহুত কৰড় বছৰ আগুৱাই গ'ল কিন্তু আমাৰ ইণ্ডিয়াখন কি হ'ল বহুত বছৰ পিছুৱাইহে গৈ আছে আপুনি ক'লেনে এতিয়া বিয়া খাব আহি থানাত যোৱা যেনে লাগিছে বুলি ঠিক তেনেকুৱা কথা হ'ব দিয়া এতিয়া লেকচাৰ বন্ধ কৰ আপুনি ডকুমেণ্টছখিনি দিয়ক ডকুমেণ্টছ আজি বোলে ডকুমেণ্টছ এয়া বোলে যোৱাকালি কৰিব লাগে অনলাইন এয়া বিয়াত আছিলে কি দেখছি এইবিলাক হৈ আছে কি আচলতে সেইবোৰ বাদ দিয়া আপুনি ভোটাৰ ID পান কাৰ্ড আধাৰ কাৰ্ড এইবোৰ আনিছেনে আৰু লগতে ভেকচিনৰ কাগজো লাগিব ভোটাৰ ID পান কাৰ্ড আধাৰ কাৰ্ড ভেকচিনৰ কাগজ ঠিক আছে এয়া বিয়া নাখালে কি হ'ব বাদ দিয়াহে আপোনালোকৰ বিয়া আমি কি কৰিম এইবোৰ হ'ল চৰকাৰৰে অৰ্ডাৰ ওপৰৰ পৰা অৰ্ডাৰ দিছে গতিকে আমাৰতো ইয়াত কোনো উপায় নাথাকে কি কৰিবা খুৰা উপায় নাই কাৰণ আপুনি চাওক আগৰ দিনৰ জনসংখ্যা আৰু এতিয়াৰ দিনৰ জনসংখ্যা চাওক আপুনি যদি 40 বছৰ পিছুৱাই যায় তেতিয়া জনসংখ্যা আৰু এতিয়া জনসংখ্যা চাব গ'লে 2 গুণ 4 গুণলৈকে বাঢ়ি গৈছে কিয়নো আমাৰ যিটো চৰকাৰৰ আইন আছিলে জনসংখ্যা নিয়ন্ত্ৰণ সেই আইনেও কাম কৰিব পৰা নাই গতিকে আৰু কি কৰিবা ইমানখিনি কৰাৰ পিছতো যদি মানুহবোৰে যদি বুজি নাপায় তেতিয়াহ'লেতো এনেকুৱা ধৰণৰ কিছুমান নিয়ম বান্ধি দিবলৈ চৰকাৰ বাধ্য হ'ব জনসংখ্যাই বাঢ়ি গৈ আছে কিন্তু খাদ্য সামগ্ৰীৰ উৎপাদনটো তেনেকৈ বঢ়া নাই গতিকে আৰু চৰকাৰে কি কৰিব আৰু এইবিলাক কৰিবলৈ বাধ্য হৈ গ'ল ক'ব নোৱাৰো বোপায়ত এইবোৰ কি চলি আছে আৰু কেইদিনমান পিছত উপযুক্ত ল'ৰা ছোৱালীৰো বিয়া পাতিবৰ কাৰণে অনলাইনত উপলব্ধ নহ'লেই হ'ল